মাধুৰী গগৈ আপোনালোক সকলোকে মাধুৰী গগৈ অফিচিয়েল ইউটিউব চেনেললৈ কটন কলেজৰ ফ্ৰণ্টৰ পৰাই স্বাগতম জনালোঁ। মোৰ হাতত আছে এতিয়া বৰফৰ মিক্স গোলা। আজি আহিছোঁ ষ্ট্ৰীট ফুড খাবলৈ। ব্ৰেকফাষ্ট অলৰেডি মই কৰিলোঁ, এতিয়া হৈছে লাঞ্চৰ টাইম আৰু মই আছোঁ কটন কলেজৰ ফ্ৰণ্টত। কটন কলেজৰ ফ্ৰণ্টত বহুতো ভাল ভাল ষ্ট্ৰীট ফুড আছে। ইয়াতে সুন্দৰকৈ আমি খাব পাৰোঁ। মেক্সিমাম ইয়াতে আহি খাওঁ আৰু ইয়াতে কাম আছিল বাবে ভাবিলোঁ ভিডিঅ' এটা বনাই যাওঁ। ইয়ামি টেষ্টি গোলা বহুত বেছি ভাল লাগে আৰু এইটো হৈছে মিক্স গোলা। গতিকে আজিৰ ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। যদি ভিডিঅ'টো আজি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি দিব। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। Ready হৈ গ'ল? লৈ লওক। ইয়াতে ভেজিটেবল কি গ'ল? এটা তোমাৰ পিয়াজ আছে, ক্যাপসিকাম আছে, গাজৰ আছে, বন্ধাকবি আছে। So yeah, ready হৈ গ'ল আমাৰ yummy yummy noodles. Noodles যাব ketchup, এয়া কি হয়? চাটনি হয়। এয়া চাটনি। এফালে কাটি আছে পিঁয়াজ। থেংক ইউ ভেৰি মাছ। যিহেতু গৰমৰ দিন আৰু গৰম বস্তুৱে খাই আছোঁ, গতিকে ৰ'দত থিয় হৈ খাই আছোঁ। খাই চাওঁ। যিটো চাটনি বনাইছে, চাটনিটোৱে চাওমিনৰ সোৱাদটো আৰু বেছি বঢ়াই দিছে, কিন্তু অকণমান জ্বলা হৈছে, বাট বহুত টেষ্টি হৈছে। বহুত টেষ্টি হ'ল। এইফালে বনাইছিলে আপোনাৰ নামটো কি নাম? ৰাকেশ কৈছ। পাপড়ি চাট, আলু চাট চব আছে। ডিস্কো চাট অলছো, ডিস্কো মই সুধিব লাগিব। ভেলপুৰি, পাপড়ি চাট আৰু কিবা কিবি আছে। ডিস্কো চাট মানে কি? অল মিক্স, সেইটো ডিস্কো চাট বুলি কয়। যিটো সবচে বেষ্ট হয় ন আপোনাৰ, সবচে বেষ্ট ডিস্কো চাট। ডিস্কো চাটটোৰ কিমান প্ৰাইচ হ'ব? 50 ৰুপিজ। অ'কে, আপোনালোকে কটনৰ ফ্ৰণ্টত আহি ডিস্কো চাট খাবলৈ পাৰিব। আৰু আপোনাৰ নামটো কি বুলি ক'ব লাগিব? কিশোৰ চাট। গতিকে তেখেতৰ নামটো যদি কিশোৰ হয়, কিশোৰ চাটত আপোনালোকে ধুনীয়া খাব পাৰিব আৰু খাই পেলাই কম কেনেকুৱা হৈছে। খাই পেলাই ৰিভিউটো দিম তেখেতে কেনেকুৱা বনায়। এইটো কি হয়? এইটো মিঠা চাট। এইটো চাট মছলা চাগে? ইয়ামি। ছোৱালী মানুহৰ চবতকৈ বেছি ফেভৰেট হ'ল এয়া চাট। গতিকে চাট খাই মই বহুত বেছি ভাল পাওঁ আৰু আপোনালোকক ফ্ৰাই কৰি দেখুৱাম। ভাল ওলাইছে। আপুনি সদায় কটন কলেজৰ গেটখনৰ ফ্ৰণ্টত ন? কটন কলেজৰ
যিটো বাদাম জিয়া আৰু মিঠা চাটনিৰ যিটো টেষ্ট বহুত সব ঘৰত বনাওঁ ন সব ঘৰত এইবিলাক সব ঘৰত বনাইছে বনোৱা ৰেডিমেড নাই মছলাকেইটা সব ঘৰতে বনাওঁ ভাজি পেলাই নিজে সব বনোৱা আছে ঘৰত কি ভাবি পিনে মানে পেট নষ্ট নহ'ব অঁ কাৰণে সেইটো কাৰণে ৰেডিমেড নালাগে ইয়াতে ষ্টুডেণ্টবোৰ বেছিকৈ আহে বেছিকৈ খায় আৰু আমি 2-3 প্লেট খালে আপোনাৰ পেটত কোনো গণ্ডগোল নাই গণ্ডগোল নহয় একদম এইটো আপুনি ভাল কাম কৰিছে ঘৰত বনাব লাগে সদায় সেইকাৰণে ঘৰত বনাব বনাওঁ লাগে সেইকাৰণে ৰেডিমেড নাৰাখোঁ কাৰণ 2 প্লেট 3 প্লেটকৈ কাষ্টমাৰ ডাঙৰ ঘটনা এটা ঘটিবলৈ ধৰিছিলে সেয়া হ'ল আমি খাই বৈ পইচা নিদিয়াকৈ গুচি গৈছিলোঁ চ' কিশোৰদাৰ ওচৰততো আহিয়ে থাকোঁ আমি খায়ে থাকোঁ কিন্তু আজি পইচা নিদিয়াকৈ যাওঁতে আপুনি কি ভাবিছিলে কিশোৰদা মই একো ভবা নাই মই বিচৰাও নাই আহিলোঁ পইচাটো দিলোঁ এতিয়াহে মনটো ভাল লাগিল আৰু আপুনি ইমান ধুনীয়াকৈ সহযোগ কৰিছে ভিডিঅ'খিনিত বহুত বহুত ধন্যবাদ এইফালে দাদা এজন লগ পালোঁ তেখেতেও এগৰাকী চেনেলৰ সাংবাদিক হয় বহুত ভাল লাগিলে লগ পাই চ' কিশোৰদা গৈ থাকোঁ এতিয়া আমি গৈ আছোঁ ডাবৰ পানী খাবলৈ কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই এনজয় কৰি আছে আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিব গতিকে এতিয়া গৈ আছোঁ ডাবৰ পানী খাবলৈ সূৰ্য বহুত বেয়াকৈ বহুত বেছিকৈ ৰ'দ ওলাইছে বহুত উৎপাতাং বস্তুও খালোঁ কিন্তু নন ভেজ খাবলৈ মোৰ বহুত বেছি মন আছিলে নন ভেজ খাব নাপালোঁ লোভ লাগি থাকিলে কিন্তু সোমবাৰৰ বাহিৰে অন্য এদিন আহিম নন ভেজ খাম আৰু গুৱাহাটীত বহুতকেইখন ষ্ট্ৰীট ফুড আছে যেনে জয়ানগৰতো আছে বেলতলাত আছে লখৰাত আছে লাল গণেশত আছে গতিকে আজি আমি আহিছোঁ কটনৰ ফ্ৰণ্টত আৰু ইয়াতে খাই আছোঁ আমি ষ্ট্ৰীট ফুড আৰু এইফালে ডাব নাৰিকল দেখিছোঁ এয়া এইফালে ডাব নাৰিকলৰ শ্বপ দেখিছোঁ ইয়াত খাম এতিয়া ডাব নাৰিকলৰ পানী ডাব নাৰিকল কিমানকৈ এইবোৰ 60 টকা মানে নাৰিকল নথকা আছেনে নাৰিকল নথকাটো নাই নাৰিকল নথকা কি এইটো ছিজনত নাপায় নেকি নাই পায় কম পায় একেবাৰে কম ঠিক আছে তেনেহ'লে দিয়ক এতিয়া অকণমান ৰ'দটো গৈছে খুব শান্তি মোৰ ভাগৰ ডাবটো কটাই নাই এতিয়ালৈকে ৰৈ আছোঁ আহি গ'ল মোৰ ডাব নাৰিকল থেংক ইউ চ' ইয়াতে এখন চেয়াৰ দেখিছোঁ খোজকাঢ়ি ভৰি বিষাই গৈছে ত' মই এতিয়া একদম বহুত উৎপাদন বস্তু খোৱাৰ পাছত ডাব নাৰিকলটো খাই বহুত ভাল লাগিছে পেটটো শান্তি ডাব খাই উঠি সদায় ডাবৰ এই নাৰিকল ভাগ ভিতৰৰ ডাবৰ নাৰিকলৰখিনি খাই বহুত ভাল লাগে আৰু এইখিনি নাখালে কিবা এটা মিছ হৈ যোৱা যেন লাগে চ' গাইজ আহি শেষৰ পৰ্যায় পালোঁ আজি ষ্ট্ৰীট ফুডৰ ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব আৰু যদি আজি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি বহুত বেছি উৎপাদন বস্তু খালোঁ আৰু ডাব নাৰিকল খালোঁ ভিডিঅ'টো দেখিলে নিশ্চয় মায়ে গালি পাৰিব দুপৰীয়া ভাত খোৱাৰ সময়ত কি খাইছা বুলি আৰু চৰি মা খাই বহুত বেছি ভাল লাগে আৰু সেইটো কাৰণে খালোঁ ভেলপুৰি পানীপুৰি আৰু এইবোৰ বস্তু মোৰ বহুত বেছি ফেভৰেট এইবিলাক আইচক্ৰীম সেইবোৰ খাই বহুত বেছি ভাল পাওঁ আৰু সদায় নাখাওঁ কিন্তু কেতিয়াবা মন গ'লে খাওঁ আজি ভিডিঅ' বনাবৰ অহাৰ তাগিদাতে মই আজি খালোঁ বহুত বেছি ভাল লাগিলে চ' গাইজ আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে আৰু যদি আপোনালোকৰ কিবা মোক সুধিবলগীয়া থাকে তেনেহ'লে মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে মোৰ ফেচবুক পেজখন লাইক কৰি দিব গতিকে আজিৰ ভিডিঅ'টো দেৰি নকৰি এইখিনিতে সামৰিলোঁ লগ পাম আন এটি ভিডিঅ' টিল দেন টাটা বাই বাই লাভ ইউ অল